আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভালে। আজি মই আপোনালোকলৈ দহি বটা লৈ আহিছোঁ আৰু দহি মইনো কেনেকৈ বটো আৰু আপোনালোকক দেখাব খুজিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰি জনাব, লগতে লাইক এটা কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া চাদৰখনৰ আগটো চিলাই লৈছোঁ আৰু চাই থাকক। এতিয়া মোৰ আধা দহি গাঁঠা হৈ গৈছে আৰু দেখিছে কি ধুনীয়া লাগিছে। ফাইনেলি মোৰ দহি গাঁঠা হৈ গ'ল চাদৰখনত আৰু দেখিছে কি ধুনীয়া লাগিছে। চাদৰখনত যিহেতু ৰঙা ফুল আছিলে সেইকাৰণে মই গোটেইখনত ৰঙাই দি দিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। তেনেহ'লে ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ বাই বাই। তেনেহ'লে আকৌ আহি আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ বাই বাই।